tingsi kardom nang pajiriklo kadok we phanta government model college jai thora hinpen isi mesen abirta alam bangla puheniklo je non government model college dai thora longta ang tang pen loke charli ji awar sai doponiglo penke laso amena bangke keke hendik open university lake ilitum assam state pen isi open university mate ang tang pen ke charli ji isi awar sai kipiglo penke non penangana tum ke charli papling une det pen ajok metric pass det pen ke charli ton ko mate kumane jongsi dihin kadure hin pen ke charli papling une det pen ma charli dun une det mate ba charli dun une det kadok we phanta isi awar sa ke megela pulo arnibang class regular attend pon inang ne ladak distance education pen mate angtang ke charli pencil asawar sa long ponikpo pen e kumane jongsi aning ham kote nilituma college long anang humri ignore dak nilituma college long matsi keke hendik open university impu poniklo rasi kosonsi laso ke charli ji awar sa ke nunikji phanke lapu heniglo online pen sia procedure do lapen online website long jong sinali tum ladak apply lote long ponikpo pen puthot nangli tum jong si online ke apply asap to kasik sak dokokson pute nilitum college longan bangra nang humrik tame pardon last date 30th lagasi online pen laso ke apply last day ra bang mate kijutsi arni bangke 30 August mate thongkep pai laso arni bang last date lo la so open la so ko edit thale ki sile keke hendik distance open education na long pen abar sai long ponikbo pardon aru keneke kune poribo paribo okay so thank you pardon মোৰ কলিগ দাৰিখে লিখে কৈছে অলৰেডি যে কেকে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি কি হয় আৰু ইয়াত কোন কি ডিগ্ৰী আছে কেনেদৰে পঢ়িব পাৰে মই জাষ্ট এডমিশ্যন প্ৰচেছটোৰ বিষয়ে কওঁ আমাৰ ইয়াত কেকে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে অফলাইন নহয় এইটো অনলাইন মোড হয় অনলাইন মোডত আপোনালোকে ল'ব পাৰে থ্ৰু এনি ইণ্টাৰনেট কেফে চেণ্টাৰ বা আপোনালোকে নিজৰ মোবাইলৰ থ্ৰুদি এইটো অনলাইন এডমিশ্যন কৰিব পাৰে বা আমাৰ ষ্টাডি চেণ্টাৰলৈ আহিলেও আমি আপোনালোকক অনলাইন এডমিশ্যনটো কৰাই দিম ইয়াৰ বাবে জাষ্ট ডকুমেণ্টছ আপোনাৰ যদি বি এৰ কাৰণে 12 পাছ ডকুমেণ্টছ লাগে আধাৰ কাৰ্ড লাগে আৰু যদি আপোনাৰ এম এ পঢ়িবলৈ হয় দেন এম এৰ কাৰণে বি এ পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট আৰু আপোনাৰ আধাৰ কাৰ্ড হ'লে হৈ যায় আৰু ইয়াত যিটো বি এ এম এ ডিগ্ৰী দি আছে কেকে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিত দিছ ইজ টোটেলি আণ্ডাৰ যিটো NEP 2020 এই ফ্ৰেমৱৰ্কতে এই ডিগ্ৰী দিয়া হয় কেকে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি আণ্ডাৰ তো গতিকে মই সকলোকে অনুৰোধ জনাম যে আপোনালোকে যিসকল ব্যক্তিয়ে ৰেগুলাৰ মোডত হায়াৰ এডুকেশ্যন বা বি এ বা এম এ হায়াৰ এডুকেশ্যন তথা বি এ বা এম এ ডিগ্ৰী লোৱাৰ পৰা বিৰত থাকিলে বা কিবা বিভিন্ন কাৰণত প্ৰব্লেম হ'ল তেওঁলোকে বি এ বা এম এ ডিগ্ৰী কৰিব নোৱাৰিলে তেওঁলোকে এই ইউনিভাৰ্চিটিৰ আণ্ডাৰত তেওঁলোকে বি এ এম এ ডিগ্ৰী কৰিব পাৰে তাৰ বাবে কোনো গেপ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই আপোনালোকে আহক আমাৰ ইয়ালৈ আমি আপোনালোকক অনলাইন এডমিশ্যন লোৱাত সহায় কৰিম ধন্যবাদ যদি আৰু বিভিন্ন আৰু তথ্য যদি জানিবলগীয়া থাকে তেন্তে আপোনালোকে কেকে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি বুলি গুগলত চাৰ্চ কৰক তাৰ যিটো ফাৰ্ষ্ট লিংক আপুনি সেইটোত ক্লিক কৰিলেই ডিটেইলছ পাব নহ'লে আপোনালোকে আমাৰ কলেজৰ ৱেবছাইট গভৰ্ণমেণ্ট মডেল কলেজ ডাইৰেক্টৰ ৱেবছাইটত আপোনালোকে গুগলত চাৰ্চ কৰক তাত আমাৰ মোৰ কোঅৰ্ডিনেটৰ কণ্টেক্ট নম্বৰ আছে সেই কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰক আমি আপোনালোকক সকলো তথ্য যি আপোনালোকৰ কুৱেৰি থাকে সেই বিষয়ে আমি আপোনালোকক অৱগত কৰাম ধন্যবাদ